ভিডিঅ'টো সম্পূৰ্ণ চাবা SEBA এক্সামৰ সকলো আপডেট দিয়া হ'ব ইয়াত ৰিচেকিং কেতিয়া হ'ব ৰিএভ্যালুয়েশন কেতিয়া হ'ব কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব সকলো ধৰণৰ আপডেট ইয়াত চাম সো স্কিপ নকৰি সম্পূৰ্ণ চাব সো নমস্কাৰ বন্ধুসকল আজি আমি চাম HSLC এক্সামৰ যি নিউ আপডেটস তোমালোকে যদি তোমালোকৰ বেয়া হৈছে দুটা এটা সাবজেক্টত তেতা তোমালোকে ৰিচেকিং কৰিব পাৰিবা কিছুমান সাবজেক্টত যদি তোমালোকে বেছিকে নম্বৰ বিচৰা তেতা তোমালোকে ৰিচেকিং কৰিব পাৰিবা বা তোমালোকে আকৌ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব হেতু আমি আপডেটটো চাম আমি গুগলৰ পৰা সো তোমালোকে ভিডিঅটো সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ভিডিঅটো লাইক কৰি দিবা আৰু যিসকলে মানে ৰিজাল্ট বেয়া হৈছে বা যিসকলে ৰিচেকিং কৰাব বিচাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা স্টাৰ্ট কৰিছো ভিডিঅটো আসাম SSC এক্সাম দিছিলে 10ৰ 10 এপ্ৰিলত দিছিলে 2010 10:30 মানত দিছিলে আৰু দিস ইয়াৰ ওভাৰঅল পাৰ্সেন্টেজ হল পাস কৰা 65.62% পাস কৰিছে আৰু ইনক্ৰিজ হৈছে কিমানৰ পৰা ইনক্ৰিজ প্ৰায় 2% ইনক্ৰিজ হৈছে যোৱা বছৰ 2025 তকৈ 2% ইনক্ৰিজ হৈছে বাঢ়িছে 5%। সো নেক্সট কি ৰিজাল্টৰ পৰা মানে কি পালো আমি ওভাৰঅল পাস পাৰ্সেন্টেজ পালো 65.62 টোটাল ক্যান্ডিডেট আছিলে 4,29,249 টা ক্যান্ডিডেট আছিল আৰু টোটাল পাস কৰিছে 2,81,701 টা ষ্টুডেন্টে আৰু জেন্ডাৰ পারফরম্যান্স যদি চাও বয়েজ আউট পারফর্ম গার্লস উইথ এ পাস রেট অফ 67.78 বয়েজ আৰু গার্লসে পাস কৰিছে 63.68 96% ফৰ গার্লস মানে ইমানটো মানে জেন্ডাৰ পার্সেন্টেজত যদি আমি পাস ৰেট চাও তেতিয়া আমি এটো দেখা পাম আৰু টপ ডিস্ট্ৰিক্ট যদি চাও ডিমা হাছাও achieved the highest pass percentage at 88.23 so ডিমা হাছাও ডিস্ট্রিক্ট সবতকে হাইয়েস্ট পাস পার্সেন্টেজৰ হিচাপত সবতকে হাইয়েস্ট 88.23 আৰু লোয়েষ্ট ডিস্ট্রিক্ট কাছাৰ ৰেকৰ্ডেড 49.30 টপাৰ লিষ্ট যদি চাও আমি ফার্স্ট র্যাঙ্ক দখল কৰিছে ৰেশমান দাসে বাজালি 5591 মার্কস আৰু সেকেন্ড র্যাঙ্ক আকাঙ্ক্ষা ভুয়ান বিশ্বনাথ চাৰিআলি বিশ্বনাথ 589 আৰু জ্যোতিষমান দাসে 591 বা দুই যদি বেছি পালে হয় সমান গলে হয় থার্ড র্যাঙ্ক আছে জয়েন্টলি দুজনে পাইছে জিয়া ফাৰিয়া ইছলাম ডিব্ৰুগড় আৰু সুৰজিত আখতাৰ নলবাৰী এই দুজনে যুটীয়াভাৱে পাইছে হাউ টু ৰিজাল্ট আমি চেক কৰিব sebaonline.org বা resultassam.nic.in asap.in ডিজিলকাৰ NDTP ৰিজাল্ট চেকাৰ এইকেইটাত আমি ৰিজাল্ট চেক কৰিব পাৰিম এইকেইটা ৱেবছাইট আমি গুগলত মাৰি পেলাই তাতে গৈ পেলাই আমি স্টেপটো ভিজিট তোমালোকে এনেকা স্টেপত ভিজিট এনি প্ৰফাইল চাই যিকোনো ওপৰত দিয়া প্ৰফাইল ৱেবছাইটত এটা তোমালোকে যাব পৰা পাছে SLC লিংকত ক্লিক কৰিবা ৰোল নম্বৰ আৰু তোমালোকৰ কোডবোৰ ক্যাপচা বহাবা তাৰপৰা সাবমিট কৰিবা মাৰ্কশিট তোমালোকে পাই যাবা ইম্পৰ্টেন্ট পোষ্ট ৰিজাল্ট ৰিচেকিং এতিয়া আমি চাম মেইন ৰিচেকিং কেতিয়া হ'ব ৰিচেকিংৰ যে ডেট পাও ৰিভ্যালুয়েশন এপ্লিকেশন ফৰ ৰিচেকিং এনসার স্ক্ৰিপ্ট উইল বিগিন উইথ এপ্ৰিল 13 এপ্ৰিল 13 এপ্ৰিলৰ পৰা আমি ৰিচেকিংৰ ডেট দিছে সো আমি এপ্লাই কৰিব পাৰিম ৰিচেকিংৰ কাৰণে আৰু কম্পাৰ্টমেণ্টেল এক্সাম scheduled to be held in মে মাহত কম্পাৰ্টমেণ্টেল এক্সাম হ'ব সো তোমালোকৰ এইবোৰ আপডেট আৰু আপডেট যদি তোমালোকে বিচাৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅটো লাইক কৰি দিবা আৰু যিসকলে মানে এক্সাম দিছে বা বেয়া হৈছে বা ৰিচেকিং কৰিব বিচাৰে বা নাম্বাৰ বেছিকে পাব বুলি ভাবে তো এই ভিডিঅটো শ্বেয়াৰ কৰি দিবা তোমালোকে তেওঁলোকলৈ আৰু ধন্যবাদ সকলোকে যাৰ ভাল হৈছে কংগ্ৰেচুলেশ্যন আৰু যাৰ বেয়া হৈছে চিন্তা নকৰিবা নেক্সট টাইম বেটাৰ লাক আৰু নিশ্চয় ভাল হ'ব আৰু আগন্তুক আপডেটৰ কাৰণে ভিডিঅটো সাবস্ক্ৰাইব কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅটো লাইক কৰি দিবা থ্যাংক ইউ Please subscribe my channel.